আমাৰ ব্লাডতে লিখা আছে ডেঞ্জাৰৰ খেলুৱৈ বুলি আপোনালোকে যাতে এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট ঘৰত কৰিবলৈ বা আন ক'ৰবাত কৰিবলৈ ট্ৰাই নকৰে। মই বোমাটো এটা ফিক্স কৰি ল'লো চাওক এই মানে চিম থকা এখন খুলি বেটাৰীটো দিছোঁ কাৰণ বহুত ডাঙৰ ব্লাষ্ট হ'ব পাৰে বেটাৰীটো থাকিলে গতিকে এই নালডাল মই কি কৈছোঁ এনেকৈ সোমাই দিছোঁ দি পেলাই এইটো ৰেডি কৰি দিছোঁ এতিয়া ফাটো এইটো কিমান পাৱাৰ চাওঁ নকিয়া মোবাইলত My God, guys, মোবাইলৰ অৱস্থা চাওঁ গতিকে কোনে জিকিল কওক আপুনি মানুহ জিকিল নে মোবাইল জিকিল গতিকে আমি ভাঙি বাজা জানিলোঁ মোবাইলৰ অৱস্থা যাক কি হৈ গৈছে অ' ভাই ডিছপ্লে উঠি গৈছে এইগিলা উঠি আছে অ' এখন ডিছপ্লে চাই লওক ভালদৰে এইখন কভাৰ আছিল ইচ আৰু এবাৰ ভাঙিম আৰু এবাৰ ভালদৰে ভাঙিম এইবাৰ চাই থাকক তো গাইজ এইবাৰ কি কৰিছোঁ চাওক এইবাৰ দুটা বোমা দি লৈছোঁ এইবাৰ মোবাইলটোত ফাৰ্ষ্ট টাইমটো দেখাই পেলাই মোবাইলৰ কেনে অৱস্থা হৈছিলে এইবাৰ দুটা বোমা দি চাইছোঁ চাওক কেনে হয় এইবাৰ মোবাইলৰ অৱস্থা দুটা বোমা একেলগে সোমাই দিছোঁ ধৰক বোমাটো ফটাই দিব বলক Oh my God, guys, মোবাইল বেছি আগৰ সমানে ডেমেজ থাকিল বাৰু বেছি ইমান এটা ডেমেজ নহ'ল হ'লেও মানে মোবাইলৰ চাওক আপুনি অৱস্থা চাব পাৰে কেনে এইবিলাক মানে কি অৱস্থা হৈ গ'ল গতিকে গাইজ যদি আপোনালোকৰ মানে মনত যদি এনেকুৱা ফুৰা ফুটি কিছুমান মানে আইডিয়া মাৰাত থাকি যায় তেতিয়াহ'লে মোক কমেণ্ট কৰি নিশ্চয় জনাব মই আপোনালোকৰ বাবে নিশ্চয় লৈ আহিম বমৰ লঞ্চ কৰিব পৰা কিছুমান এক্সপেৰিমেণ্ট গতিকে আজিলৈ বাই বাই জয় হিন্দ।